স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আমি এতিয়া লগৰ বন্ধু এজনৰ ঘৰলৈ গৈ আছোঁ। সি তাৰ গাঁওখনৰ নাম বান্দানা বুলি কৈছে। আমি আগতে গৈ পোৱা নাছিলোঁ, আজি যাম এতিয়া। আৰু লগতে আমি ঢকুৱা আলু তাক লৈ আহিম। এতিয়া ব'লক এটা লং ড্ৰাইভলৈ। এইবোৰ প্ৰাকৃতিক দৃশ্য চাওক না, সেউজীয়া সেউজীয়া। এনেতে লগ পাইছোঁ বোকাক। ইয়াত চলাব হ'লে বহুত টেলেণ্ট লাগিব দেই। ৰঙা কৃষ্ণচূড়া, ৰঙা কৃষ্ণচূড়া। একচুৱেলি কৃষ্ণচূড়া ৰঙাইটো হয় ন, ৰঙা বাহিৰেতো বেলেগ নহয়। সৌবোৰ বগা বগা কৰি যে দেখিছে, সেইবোৰ কহুৱা ফুল হয়। কহুৱা ফুল ফুলি আছে। এই প্ৰথম সিহঁতৰ ঘৰলৈ গৈছোঁ, কিবা এটা লৈ লৈছোঁ দিয়ক। ফাইনেলি বিচাৰি অহা ল'ৰাজনক পাই গ'লোহি আহি পিনি। এইজন তিনিজন একেলগে। বান্দানা বান্দানাত মটৰচাইকেল চলোৱা এক্সপিৰিয়েঞ্চ আছে এনেকুৱা ৰাস্তা। এতিয়া এটা তলত গৈ পিনি অলপ নতুন ঠাইৰ নতুন অভিজ্ঞতা আৰু। এয়া হৈছে সিহঁতৰ গাঁওখন আৰু এইবোৰ চাংঘৰ। আৰু ইয়াৰ পিছে পিছে গৈ আছোঁ সিহঁতৰ ঘৰলৈ। এইবিলাকত উঠা মোৰ ইমান অভ্যাস নাই। এইবিলাকৰ উঠা মোৰ অভ্যাসে নাই। আহিছোঁ আৰু যেনে তেনে। পাই গ'লো সেই ভাগৰে জোগৰে আহি পিনি এজনে এতিয়া বহিব দিছে ইয়াত। চাই লওক। এতিয়া পুৰণা আমাৰ খাতিদাৰী কি কৰি দিব, খাতিদাৰী হিচাপে কি কবি? এতিয়া কি ক'ম আৰু, ইহঁতেতো এতিয়া এই নকওঁ আৰু কেমেৰাত কেনেকুৱা কথা। আজি ইহঁতৰ ঘৰত ইহঁতৰ ফিচাৰী মাছে আমাক আজি ভাত খোৱালে। সেয়েহে চাবলৈ আহিছোঁ সিহঁতৰ ফিচাৰীটো। এইবোৰ সেউজীয়া সেউজীয়া চাওক, এয়া সিহঁতৰ ফিচাৰীটো বোলে। 360 ভিউ এটা তুলি লওঁ ৰ'ব। জেগা চাওক না, এইবোৰ যথেষ্ট সুন্দৰ প্ৰাকৃতিক দৃশ্য ভাবে। সকলো চোৱা মেলা হৈ গ'ল, এতিয়া যাব লাগে। পইচাটো হৈছে বাই 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 বাইটো বান্দানা বান্দানা। পুনৰ লগ পোৱা আশাৰে এটা সমস্যাটো হৈছে আমি তিনিটা একেলগে যাব লাগিব ইয়াৰ পৰা ঢকুৱাখানালৈকে। চলাচলো অসুবিধা। এতিয়া ড্ৰাইভাৰ হৈছে এয়া পূৰ্ণ এতিয়া ব'লক একেলগে ঘৰলৈ। কেঁকুৰি চেকুৰি দিম এতিয়া। কেঁকুৰি ৱেইটো কেঁকুৰি।
বন্ধুসকল বান্দানাৰ পৰা ইয়াক লৈ আহিলোঁ। আমাৰ কথা আছিলে আমি তিনিটা একেলগে মটৰচাইকেলত যাম বুলি, কিন্তু গম পাইছোঁ বোলে তাত পুলিচে কিবা চেক কৰিছে, সেয়েহে যাব নোৱাৰিলোঁ। আৰু মনোজক এতিয়া পঠিয়াই দিলোঁ তাক মটৰচাইকেলত যাবলৈ। এতিয়া আমি বাছতে যাম আৰু বাছলৈ এতিয়া অপেক্ষাত আছোঁ। এতিয়া কি হ'ব এতিয়া বাছ আহিব, যাম আৰু আমি এতিয়া। বন্ধুসকল আমি এতিয়া বাছত উঠিলোঁ। বাইকত একেলগে তিনিটা যোৱা সম্ভৱ নাছিল, সেইকাৰণে আমি বাছতে উঠি দিলোঁ আৰু এতিয়া কেঁকুৰিলৈ যাত্ৰা আৰু এতিয়া আপোনালোকে কৈ লওক আৰু লং ডিষ্টেঞ্চ ন, অলপ ডিজেল ভৰাই লৈছে, যাব লাগিব লং ডিষ্টেঞ্চ। এটা কথা দেই, মই এনেকৈ খিৰিকীৰ কাষত বহি এনেকৈ সেউজীয়াবোৰ চাই পিনি খুব ভাল লাগে। ফাইনেলি মনোজহঁতৰ গাঁৱত পাই গ'লোহি। এতিয়া সোমামি সিহঁতৰ গাঁৱলৈ অলপ দূৰ খোজকাঢ়ি সিহঁতৰ ঘৰ পাই যামগৈ আমি। কেঁকুৰি পাই গ'লো কেঁকুৰি। হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া আছোঁ মনোজহঁতৰ গাঁৱৰ ওচৰত পাই গ'লোহি। এইখন সিহঁতৰ বাঁহৰ দলং, এইখন এইটো ৰাস্তা দিকে আহিব এতিয়া অলপ পিছত। আমি বাছেদি আহিলোঁ কাৰণে সোনকালে পাই গ'লোহি ইহঁতৰ গাঁৱত। এতিয়া তালৈ ৰৈ আছোঁ, একেলগে সিহঁতৰ ঘৰলৈ যাম। এইটো বাছত পূৰ্ণ বহি আছে, ভাল লাগিছে জেগাডোখৰ থাকি পিনি। এখন বাঁহৰ দলং, এইখন সিহঁতৰ বাঁহৰ দলং। ভিউটো কিন্তু একদম বঢ়িয়া পৰিছে। হেল্ল' বন্ধু বান্ধৱীসকল, ফাইনেলি পাই গ'লো মনোজহঁতৰ ঘৰ। এতিয়া আমি মাছ মানে কি আৰু এইবোৰ বানপানী হৈছে, অলপ নাৱলৈ ফুৰি আহোঁগৈ বুলি। লগতে জাল আনিছে মনোজে, লগতে মাছ ধৰিবলৈ জালো পাতিম। সেইজন পূৰ্ণ আৰু সেইজন মনোজ নাও বাই আছে। হাই বোলো কৈ দিয়া। চাওক এইজন মনোজে নাও বাই আছে। এইবোৰ চৰাই চাওক না, এইবোৰ চৰাই। এইখন বিল হয়। এই ডাৱৰ চবত চাওক না, একদম এটম বম ফুটা আগতে। এই কোন ইয়াতে জাল পাতিব সিহঁতে। চাওঁ জাল পতা দেখা দিয়া। কাইলৈ ৰাতিপুৱা আহিম মাছ কেইটা লাগিলে মাছ দেখুৱাবলৈ। আপোনালোকে চাই থাকক আমাৰ ইউটিউব চেনেল LCD কুইক নলেজ। নাই বেলেগ ইউটিউবত দিবা।
ইমান নদ নদী কেনেকৈ তহঁতৰ ইয়াত পৰিলে সেইটো কাৰণে নৈখন নিচিনা কেনেকুৱা কেঁকুৱা গৈ এইডোখৰতে তিনিটা ভাগ এই নৈবিলাক যদি একে হৈ যায়গে ব্ৰহ্মপুত্ৰ বেছি ডাঙৰ হ'ব জানো হ'বতো আকৌ আমি নাও ভালো খোলাই চলা হওঁ একদম বাকৰ পুতে আকৌ হেৰি বিস্কুট গম পাইছা নাই বাকৰ পুতে আকৌ ফিল্মখন যে সেনেকুৱা নিচিনা লাগিছে চিন আহিছে সেনেকুৱা নিচিনা চিন আহি গৈছে নহয় কিমান চাপৰতে আছে নামাৰ কাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া ৰাতিপুৱা 4টা বাজিছে অলপ খোজকাঢ়িবলৈ আহিছিলোঁ সেয়া অলপ পিছত জাল চাবলৈ যাম এতিয়া কালি যে পাতিছিলোঁ জালকেইখন কি মাছ লাগিছে চামগৈ মাছটো লাগিবই বাৰু কি মাছ লাগিছে তাকে চাবলৈ অকণমান এক্সাইটিং হৈ আছোঁ আৰু মই আকৌ যাব দে কিন্তু পিছলৈ আছিলে বোকা লাগি পিনি এনেকে নাজানে টিঙৰ পৰা হৈ গৈছে তাইক পানী কি পানী লগা এইটো ওলাবলৈ বহুত টাইম লাগিব এইপিনে একটা থেপা থেপিকে লাগি আছে এইখিনি তহঁতৰ ইয়াত মাছ আছে দেই কিন্তু আমাৰ তাত ইমান মাছ নাই ইয়াত জালত মাছ লাগিছে ইয়াত ইমান লাগিব বুলি ভবাই নাছিলি এইটো লাও পতা নেকি এইটো লাও পতা এইটো বাটৰ চাগে এইটো বাটৰ পোৱালি এইটো মৌঠি মাছ নে কি মাছ এইটো মৌঠি মাছ নে মৌঠি মাছে হয় ন চিনি পাওঁ বন্ধুসকল যথেষ্ট গৰম পৰিছে ইয়াত অলপ ঠাণ্ডা পাইছোঁ কাৰণে বহি আছোঁ ইয়াত জেগাডোখৰ দেখুৱাই আছোঁ ওপৰত গছ ইয়াত তলত পানী ওপৰত বাঁহৰ দলঙৰ ওপৰত আমি আৰু লগত এই দুজন লগত আছে এইজনে এতিয়া ডিনাৰৰ যা যোগাৰ কৰি আছে